আমি এতিয়া গৈ আছো দয়াং হাইড্ৰ প্ৰজেক্ট পাহাৰৰ ওপৰেও একা বেকা ৰাস্তাৰ মাজেৰে আগদিনাখন মানে যিটো বতৰ কৰিছিল গোটেই আমাৰ ইয়াত হিল বৰষুণ ভাবিছিলো যোৱা নহবই কিন্তু আজি ইমান ধুনীয়া কৰিলে বতৰটো মানে কি কম আৰু আপোনালোকক গৈ আছো আমি এতিয়া ইয়াতে অলপ ৰখিছো পোৱাগৈ নাই আৰু ইমান ধুনীয়া পৰিৱেশ চাওকচোন বাৰু পাহাৰবিলাক মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক ভালে আছে সুস্থ আছে আমি আজি আহিছোঁ দয়াং হাইড্ৰ প্ৰজেক্ট ভিডিঅ'টো চাই থাকিব শেষলৈকে আপোনালোকক সকলো দেখাই থাকিম এইটো দেখিছেনে হেলিপেড হেলিকপ্টাৰে যদি কোনোবা আহে তাত পৰিব পাৰিব আৰু এই ঘৰটো দেখিছেনে তাতে কিন্তু বহুত মজা লাগিব কিমান ধুনীয়া ৱাও আৰু মাজে মাজে সৰু সৰু দ্বীপৰ নিচিনা ফলছ বন্ধ হৈ আছে এতিয়া এইফালে চাওকচোন ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য চাওকচোন আৰু পানীখিনি চাওক চাই থাকিবলৈ মন যায় আপোনালোকক ক'বলৈ ভাষা নাই আৰু ইমান ধুনীয়া সৌন্দৰ্য পৰিৱেশ বাবু মজা লাগিছে যাওঁতো লাগিছে নে ঘৰে যাবলৈ মন নাই যোৱা ইয়াতে থাকা নহ'লে ঘৰ যাব নালাগে থৈ যাওক মাক কৈ দিওঁ থাকিবা নাই ইয়াতে কেলে দিগদাৰ হ'ব ইমান ধুনীয়া মনবিলাক বেটাই মৰম কৰি আছে চাবা আকৌ কামুৰি দিব বৰ ভাল পাইছে সি তেনেকে মৰম কৰি দিলত বিস্কুট দিছো না খাবলৈ দিছে সেইকাৰণে মৰম কৰিবলৈ পাতি দিছে নে এয়া লগত আহিছে গীতা আৰু তাইৰ ছোৱালী কি আছিলে নামটো বৃষ্টিপিয়া এইয়া বেটা ক'ত থৈছাগে এইফালে গুচি আহা আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে দেখাই থাকিম ন বহিছো ইয়াতে ঘৰৰ পৰা বনাই আনিছো গীতা
ভিডিঅ' কৰি আছো তাৰ পৰা চাহ খাই আছো এতিয়া কুকুৰীটা চাহ কি ধুনীয়াকে ৰখি আছে ই মৰম কৰিবলৈ চব বলো দিছে মানে এইটো এটা ইমান ডাঙৰ ইমান ধুনীয়া নীলা নীলা ৰিলচ বনোৱাত ব্যস্ত এইফালে এজনে গেম খেলি আছে কেণ্ডি ক্ৰাছ ইমান ভাল এটা পৰিৱেশত আহি কেণ্ডি ক্ৰাছ গেম খেলি থাকিলে কেনেকে হ'ব বাৰু বহি আৰু কি কৰিব ন সন্ধ্যা পিকনিক প্লেচত আছো এয়া পানীখিনি চব কিমান ধুনীয়া নীলা একদম নিট এণ্ড ক্লিন পানী আপোনালোক যদি ইয়ালৈ অহা নাই আহক এবাৰ চাই যাওকহি আৰু ইয়াৰ সৌন্দৰ্য উপভোগ কৰকহি পানীখিনি চাওক নীলা নীলা বিউটিফুল প্লেচ বেষ্ট প্লেচ আপোনালোকো আহক এবাৰ এই আমাৰ লগত কেনেকুৱা লাগিছে চমকি পাংকি বহুত ভাল লাগিছে বহুত ভাল লাগিছে এনেই মাথাটো নাই ধৰা মাথা খুৱাইছে খাই আছো ভোক লাগিছে বোলে কিবা এটা খাই লৈছে আমি এতিয়া পিকনিক প্লেচটোতে আছো মানে আমাৰ পৰা আঁতৰি ইডোখৰত দেখিছে দুইজনে ৰিলচ বনাই আছা নে কি ভিডিঅ' ৰিলচ দুইজন একদম ইমান আঁতৰি আহিব নাপায় কিন্তু দেই হয় নিজে পানীখিনি চোৱা না কি ধুনীয়া লাগিছে নিজেও কৈ আছেগে দুই দি একদম মিলি ন পুৰা ভিডিঅ' বনাই ব্যস্ত ইহঁতি নাই নাই আমি ভিডিঅ' নাই বনোৱা দেই এখন কিমান টেকনিকত বনাই দিছে ন ইমান ধুনীয়া আছে কি অন্ডাৰ প্লাষ্টিক পলিথিন কুয়া থালি পানিকা বটল না পেক আপোনালোকে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিলে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব